এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ শিৱলিংগ এইটো দাদাই মানে গাড়ী কিনছে আৰু দুদিনমান পিছত আৰু ছোৱালী আপোনাৰ বাইকৰ পিছত গোটেই ইউনিভাৰ্চিটি। হেল্ল' গাইজ কেনে তো গাইজ বহুত দিন হ'ল ভিডিঅ' চিডিঅ' বনাব পৰা নাছিলোঁ কাৰণ মানে পৰীক্ষা চৰীক্ষা চলি আছিল আৰু পৰীক্ষাৰ মাজত এইগিলা বনাব নোৱাৰি গম পাইছে না মানে পঢ়িব চঢ়িব থাকে নহ'লে বেক চেক লাগি মৰিম। তো আজি মানে এটা টাউন তেজপুৰত যাই আছোঁ, তেজপুৰত টাউনত যাই পেলাই এটা বস্তু দেখাই আছোঁ, বস্তু মানে বহুত ধুনীয়া জেগা এটা, সেই জেগাটোত যাই আছোঁ, যাই পেলাই আপোনালোকক দেখাই আছোঁ। এতিয়া কৈ নাযাওঁ, থাম্বনেইল চাইটো গমেই পালেও পায়, তথাপিও দেখাই আছোঁ এতিয়া ব্লগ। এইগিলা বেছি বহি থাকিলে মানুহগিলা স্কিপ কৰি দিয়ে ভিডিঅ' বহি নথৈ কাৰণে ব্লগ। এতিয়া আমি চিভিল হস্পিটেল যাই আছোঁ কাৰণ আমাৰ ইয়াৰ অলপ কাম আছে, কিবা ডকুমেণ্টছৰ কাম। বিলৰ পৰা মহাভৈৰৱ মন্দিৰ ওচৰতে না দূৰ আছে নেকি? এতিয়া মানে শিৱৰাত্ৰিত মানে পূৰা একদম কিবা মহা উৎসৱ নে কিবা এনেকুৱা কিবা এটা হয়, বহুত ডাঙৰকৈ হয় মানে শিৱৰাত্ৰি। শিৱৰাত্ৰি আহিব পাৰে, বম চালি হয় মানে আৰু মানে বানৰজা পূৰা শিৱৰ ভক্ত আছিল ন, সেইকাৰণে কাজিয়া লাগিছিল। মানে অনিৰুদ্ধটো সেই কি আছিল নাতনি আছিল নেকি কৃষ্ণৰ। আৰু মহাবলী মুখ্য পুৰোহিত বিপুল ঠাকুৰ এই মন্দিৰটো দাপৰ যুগত ৰাজা বানৰজাই পূজা কৰিছিল, স্থাপিত কৰিছিল। আজিৰ পৰা 7,000 বছৰ পুৰণা 7,000 বছৰ 7,000 পুৰণা পুৰণা মতে ইয়াতে হৰিহৰ যুদ্ধ হৈছিলে ভগৱান শ্ৰীকৃষ্ণৰ লগত মহাদেৱৰ এই উষাৰ কাৰণে ছোৱালী জীয়েকৰ কাৰণে। নাতিনীয়েক আছিল কৃষ্ণ নাতিনী অনিদ্ৰ আছিলে, অনিদ্ৰৰ কাৰণে। আৰু সেইটো ব্ৰহ্মাই সেইখন কাজিয়াখন হেৰি কৰিলে পালাই ছোৱালীক বিয়া দিবই লাগিব সেইকাৰণে বানৰজা শিৱৰ লিংগৰ লগত মিলন দিয়ক। ধন্যবাদ। ভিতৰত ভিডিঅ' কৰিব নোৱাৰি ন, ভিতৰখিনি দেখাব নোৱাৰি পাৰি নেকি? ভিতৰখিনি সেই কৰিবৰ কাৰণে পাৰ্মিশ্যন দিছে। এতিয়া যাই পেলাই ভিতৰখিনি অলপমান দেখাই দিয়ক ব'লক। আৰু এইটো হ'ল সেইটো শিৱলিংগটো, আৰু এই শিৱলিংগটো জীয়া শিলেৰে বনোৱা বোলে, জীয়া শিলেৰে বনোৱা নাই এইটো শিৱলিংগ। কৈ দিয়কচোন। জাগৃত এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ। তো এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ শিৱলিংগ এইটো, আৰু এইটো বাঢ়ি থাকে ন, সেইকাৰণে জীয়া শিল বুলি কয়। আৰু ফাৰ্ষ্ট পূজা তেওঁ ষ্টাৰ্ট কৰিছিল চাগে শিৱলিংগৰ। তো আহিব আপোনালোকে, শিৱৰাত্ৰিটো বহুত ডাঙৰকৈ এখন দিয়ক। এতিয়া আৰু যাওঁ আৰু আমি এতিয়া আমাৰ দাদা এটাই মানে বাইক এখন কিনিছে, তালৈকে যাওঁ। দাদাই বোলে পাৰ্টি দিব, ব'লক। খাব পাম ফ্ৰীতে, ফ্ৰীত খোৱাৰ মজাই বেলেগ। তো কেইদিনমানৰ পৰা মানে মোৰ চুলি ইমান খচি নহয়, মই কি ক'ম মানে একদম অৱস্থা নাই চুলিৰ মানে। আৰু হোষ্টেলৰ পানীও বেয়া, মোৰ মানে টেনশ্যন লাগি গৈছিল মানে জনি চিনচে বনি যাওঁ নেকি, একদম ভয় লাগি গৈছিল মানে। আৰু তো দুদিনমান আগতে ইণ্টাৰনেটত দেখিলোঁ যে এটা হেয়াৰ অইল আছে, ষ্টেমিয়ৰ আমলা ফিংগাৰাছ হেয়াৰ অইল আৰু ষ্টেমিয়ৰ আমলা ফিংগাৰাছ শ্বেম্পু, এই দুটা ইউজ কৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া মানে চুলিকেইটা অলপ ভাল ষ্টেজত আহিছে মানে। আৰু তো এই প্ৰডাক্ট দুটাৰ মানে ডিটেইলছ আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত পাই যাব, ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন আছে, তাৰ পৰা আপোনালোকে অৰ্ডাৰ দিব পাৰে। তো এইটো ইউজ কৰিব কাৰণে মই কৈ আছোঁ, ফাৰ্ষ্ট এইটো খুলিব, কেনেকৈ খোলে, এইটো এনেকৈ খুলিব, তাৰপিছত 3 টোপালমান ল'ব, 3 টোপাল ফ্ৰী। তাৰপিছত এইটো স্কেল্পটো মাছাজ কৰিব, মাছাজ কৰি 1 ঘণ্টামান থাকিব। 1 ঘণ্টামান থকাৰ পিছত 1 ঘণ্টাৰ পিছত এই শ্বেম্পুটোৰে, ষ্টেমিয়ৰ শ্বেম্পুটোৰে পূৰা মাথা চাথা ধুই দিলে হ'ল। তাৰপিছত চুলি মানে। তো গাইজ প্ৰডাক্টটো ডিটেইলছ ডিছক্ৰিপশ্যন আছে, আপোনালোকে যাক অৰ্ডাৰ কৰক যাক। এইটোখনে হ'ল ডিলাৰ, য'ত মানে দাদাই মানে গাড়ী কিনছে। আৰু দুদিনমান পিছত আৰু ছোৱালী আপোনাৰ বাইকৰ পিছত গোটেই ইউনিভাৰ্চিটি। Watch 'em
চাইডৰ পৰা পুৰা এইটো ফেমিলি মেনৰ ইয়াৰ নিচিনা লাগা লগত থাকে যে পুৰা এবাৰ ফাৰ্ষ্ট গাড়ী কেনেকুৱা ফিল ভাল লাগিছে চলোৱাৰ ওপৰতে কথা আৰু গাড়ী নহয় বাইক দেই তো গাইজ দাদাহঁত মানে চব এই গাড়ীখনৰ পূজা কৰিব গ'লে গ'ল গণেশ ঘাট আমি এতিয়া যাই আছোঁ নাগা কিটচেন ইফালে নিখিন্তিতে আছে সেইখন হ'ব যাই পাম তাতে পাৰ্টি দিব সেইকাৰণে আমি ডাইৰেক্ট তাতে আহিছোঁ কাৰণ আমাৰ গাড়ী চাই নাই আমি টেম্পোমেন मैम ये फ्री है क्या फ्री है क्या ये फ्री नहीं है ऐसे रख दिया हम सोचा फ्री है गाइस ये बाइक किनुते अहा नाছিল কিন্তু যেতিয়া গম পালে ফ্ৰীত পাৰ্টি দিব খাৱাৰ নামত অহতৰ শেষ কম ধুনীয়া নে এইটো ফুড ব্লগাৰ সব ভালকে দিছে কেৱল এইটো আমাক গৰুক দিয়া বস্তু দিছে হাতীবেলাক গৰুক যে কাইব লাগব আপোনাৰ লাইফত ছোৱালী হওক এয়া কামনা কৰিলো একেলগে 5টা মান